আজি ঠাণ্ডা বুলি আমি সকলোৱে জুইৰ ওচৰতে এসাঁজ খাওঁ বুলি ভাবিছোঁ। সেয়ে আপোনালোককো দেখুৱাওঁ বুলি লৈছোঁ, তেন্তে চাই থাকোঁ ব'লকচোন। আজি আমাৰ কিহৰ খানা আছে কৈ দিয়া ন। আজি কিহৰ খানা আছে কৈ দিয়া আকৌ। আজি আমাৰ বইল খানা পুৰা পিটিকা, বেঙেনা পিটিকা, বিলাহী পিটিকা, ঠাণ্ডা বতৰ সো আমি বতৰৰ মানে বতৰ ডিমাণ্ড আৰু আমাৰ মানে খাবলৈ মন গ'লা। নিজৰ সবাই নিজৰ হেৰিটো বেলেগ বেলেগ মাছ মাংস যিহেতু নাখাওঁ, আমাৰ এই বিল্ডিংটো মাছ মাংস খোৱা বৰ এটা বেছি মানুহ নাই, সেয়েহে আমি আয়োজন কৰিছোঁ সৰু সুৰাকে বিলাহী পিটিকা আজি পুৰা খাম ন মজাকে। দেখাই আছো আপোনালোকক গাইজ। এইফালে বৌমাই লাহেকৈ বেঙেনা পোৰাৰ পৰা ষ্টাৰ্ট দিছে আৰু আমাৰ চিয়া মানে চিপছ খাই আছে। আমাৰ বেটাক নাই নিয়া, উৎপাত কৰি থাকেগৈ, ঠাণ্ডাও পৰিছে, এক্সাম চলি আছে যে, সেইকাৰণে তাক ঘৰতে থৈ গ'লোঁ। আৰু আমাৰ এই ৰাইজসকলে লেকচাৰ দিয়াত বিজি আৰু পূৰা। আৰু এগৰাকীয়ে বিলাহী পুৰিছে, মই পিছে একো নাই কৰা দেই, বহি পিনে অকল চালোঁহে আৰু খালোঁ। এইফালে অকলে অকলে কান্দি কান্দি কাম কৰিছে আৰু আমাৰ এই কিগৰাকীয়ে দেখিছা মোবাইল মোবাইল চাই আছে। খানা খাবলৈ এয়া পিটিকা কণী বইল পিটিকা খাবলৈ ভাল লাগিছেনে? বহুত টেষ্টি। জুই খানা এনেও টেষ্টি লাগে। বৰমাই ভাত নাখালে কেলে? দেৰি হ'ল, দাইলকে আছে, খক খক। ইফালে ময়ো খাবলৈ লৈছোঁ আৰু দেই, আজিলৈ ইমানেই, বাই।